অবৈধ সম্পৰ্কৰ এটা ভয়ংকৰ পৰিণতি হঠাৎ শেষ হৈ গ'ল এটা তিনিজনীয়া পৰিয়াল নিজৰ স্কুটিত পত্নী আৰু কন্যাক উঠাই নৈৰ বুকুত প্ৰাণ দিলে শিৱসাগৰৰ ডিমৌৰ বাসিন্দা কল্যাণ গগৈয়ে এটা ফেচবুক পোষ্টে উন্মোচন কৰিছে ঘটনাৰ কাৰণ এই ফেচবুক পোষ্টটোলৈ ভালকৈ মন কৰক আত্মহত্যাৰ পূৰ্বে নিতাই পুখুৰীৰ হাঁহ চৰা চুকৰ কল্যাণ গগৈয়ে নিজৰ ফেচবুক একাউণ্টত লিখিছিল এইটো পোষ্টটোত কল্যাণ গগৈয়ে এই ঘটনাৰ বাবে অভিযোগ তুলিছে নিতাই পুখুৰী নাওজন গাঁৱৰ নিবাসী এক দম্পতীৰ বিৰুদ্ধে কল্যাণ গগৈয়ে ফেচবুক পোষ্টত উল্লেখ কৰা অনুসৰি মহিলাগৰাকীয়ে প্ৰায় কল্যাণৰ সৈতে ৰাখিছিল শাৰীৰিক সম্পৰ্ক এই শাৰীৰিক সম্পৰ্কৰ সুযোগ লৈ মহিলাগৰাকীয়ে দাবী কৰিছিল কল্যাণ গগৈক 10 লাখ টকা সেই সম্পৰ্কৰ কাল আছিল যেন কল্যাণৰ বাবে আজি এনডিআৰএফৰ দলে কল্যাণৰ স্কুটিখনৰ বাহিৰে কাকো উদ্ধাৰ কৰিব পৰা নাই তোমাৰ চৰণে আমি ঘৰ তেওঁ নিতাই পুখুৰী এতিয়া মানে বৰ্তমান স্থায়ী বাসিন্দা হিচাপে তেওঁ ঘৰ নিতাই পুখুৰী এইফালেতো আপোনাৰ চুইচাইড কৰিবলগীয়া হৈছে আৰু পোষ্টটো দিছে 8টা বজাত দিনৰ 8টাত এতিয়া ৰাতিপুৱা 8টাত আৰু মই পোষ্টটো পাইছোঁ আপোনাৰ 8:15ত আৰু পোৱাৰ লগে লগে মই তেওঁ ঘৰলৈ আহিছোঁ তেওঁ ঘৰলৈ আহি পিনি মই সোধ পোছ কৰোঁতে তেওঁলোকৰ ঘৰৰ মানুহে কৈছে যে কালি ৰাতি বহুত ৰাতিলৈকে তেওঁ ঘৰত হোৱা নাই আৰু হুলস্থুল হৈ আছে মানে কোনোবাই হয়তো ফোন কৰি মানে দম চম দিছে বুলি কৈছে